অহাবাৰ মেট্ৰিক পৰীক্ষা হ'ব নেকি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা প্ৰতিবেদনকেইটা আপোনালোকে চাই লওক আৰু তাৰপিছত আমি বুজিম যে অহাবাৰ মেট্ৰিক পৰীক্ষা দিব পাৰিব নে নোৱাৰিব। এইবাৰ আৰু মেট্ৰিক এটা ক্লাছ পৰীক্ষা ধৰণে হ'ব। এইবাৰ আৰু মেট্ৰিক বুলি এটা বেলেগ পৰীক্ষা নহয়, যিটো ক্লাছতে পৰীক্ষা হয়, ফেইল পাছ থাকিব কিন্তু স্কুলতে বিদ্যালয়খনে কণ্ডাক্ট কৰিব বা আমাৰ যিবিলাক অধিবিদ্যা পৰিষদ আছে তেওঁলোকে কৰিব। ক্লাছ 12 টো বৰ্ড হ'ব, 10 টো আৰু বৰ্ড নহয়। এতিয়া 10ৰ গুৰুত্ব নাথাকিব, চেণ্টাৰ 10ৰ আৰু গুৰুত্ব নাথাকিব নতুন শিক্ষানীতি। এইটো ক্লাছ 12 যাতে ল'ৰা ছোৱালীয়ে 10ৰ পৰা 11-12 পঢ়িব পাৰে, নতুন এডমিশ্যন ল'ব নালাগে। সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত 10ম মানৰ গুৰুত্ব কমাই দিয়া হৈছে আৰু খুব 2 এদিনতে হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু চেপাও বিলয় হৈ যাব। এটা অনুষ্ঠান হ'ব আৰু চাকৰি নাযায়, কিন্তু দুইটাও লগ লাগি এটা অনুষ্ঠান হ'ব। এতিয়া জিলা বোৰ্ডেও পাতিব পাৰে, চেবাইও পাতিব পাৰে, এইটো বেলেগ কথা। কিন্তু আগৰ দৰে মেট্ৰিক বুলি যিটো এটা পৰিৱেশ হয়, সেই পৰিৱেশটো নাথাকিব। পৰীক্ষাটো যদি বোৰ্ডৰ কাম নাথাকে বোৰ্ডেও পাতিব পাৰিব, এইটো শিক্ষা বিভাগে সিদ্ধান্ত ল'ব। কিন্তু ক্লাছ 10ৰ গুৰুত্ব ৰাষ্ট্ৰীয় শিক্ষানীতিত নাই। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ গুৰুত্ব ক্লাছ 12। ৰাজ্যত অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020। অহা বৰ্ষৰ নামভৰ্তিৰ পৰাই প্ৰযোজ্য হ'ব এই নতুন নিয়ম। আচলতে মেট্ৰিক শব্দটো অৰ্থ হ'ল ক্লাছ 10 আৰু ক্লাছ 10ত পৰীক্ষা হ'ব। কিন্তু আগত আছিলে HSLC, অৰ্থাৎ তাতে হাই স্কুল লিভিং চাৰ্টিফিকেট, মূলত স্কুল লিভিং। এতিয়া স্কুল লিভিংটো 10ত নহয়, স্কুল লিভিং 12ত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৈছে যে অহাবাৰ মেট্ৰিক পৰীক্ষা এটা ক্লাছ পৰীক্ষাৰ নিচিনাই হ'ব আৰু ইয়াতেই একেদৰে 10টা স্থান প্ৰাপকৰ সংখ্যা থাকিব। আৰু ৰণোজ পেগুৱে কৈছে যে মেট্ৰিক পৰীক্ষাটো হ'ব, কিন্তু HSLC মানে হাই স্কুল লিভিং চাৰ্টিফিকেটখন মেট্ৰিকৰ পিছত নিদিয়ে। HS মানে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতহে দিব। গতিকে আমি গম পালোঁ যে মেট্ৰিক একেদৰেই হ'ব, কিন্তু HSLCখন মানে HSৰ পিছতহে পাব। আৰু আগলৈ যদি ইয়াৰ ওপৰত কিবা আপডেট আহে আমাৰ চেনেলটোত পাব। গতিকে চেনেলটোৰ লগত জড়িত হৈ থাকক আগলৈ। ধন্যবাদ।